ফাকেৰে চাইছিল তেওঁৰ গানৰ আপাহত। বগলীক বগাফুট খুজি ঘনচিৰিকাৰ দুষ্টালি চাই লৰালিৰ কিৰিলি তেওঁ সুৰৰ মায়েৰে বান্ধিছিল কবি নৱকান্ত বৰুৱাৰ সৈতে মিলি। কাৰণ তেওঁ আমাৰ সকলোৰে শ্ৰদ্ধা আৰু আদৰৰ ডক্টৰ বীৰেন্দ্ৰ নাথ দত্ত। 1935 চনৰ 1 মাৰ্চত নগাঁৱত জন্মগ্ৰহণ কৰা এই মাৰ্জিত আৰু শালীন ব্যক্তিত্ব সম্পন্ন মানুহজনক দেখিলে কল্পনাও কৰা টান যে তেওঁৰো এটা দুষ্টালি ভৰা শৈশৱ আছিল। এমুকুৰা মিঠা হাঁহিৰে তেওঁ আজিও উবুৰিয়াই দিব খোজে লৰালিৰ এটি দুটি ভাল লগা স্মৃতি। এবাৰ ঘৰত নোকোৱাকৈ এখন বিয়াৰ পানী তোলা বাছত উঠি গুচি গৈছিলোঁ, ঘৰত হাহাকাৰ লাগিছিল। তাৰপিছত আহি পেলাই চেকনিৰ কোব খাইছিলোঁ আৰু সেই এটা শিক্ষা থাকি গৈছে যে ঘৰৰ অনুমতি নোলোৱাকৈ সন্ধিয়াৰ পিছত বাহিৰত থাকিব নালাগে। আৰু এটা কথা ক'ব পাৰোঁ যে আমি প্ৰথমতে সেইফালে ভাড়াঘৰত আছিলোঁ, তাৰপিছত দেউতাই ইয়াতে আহি পেলাই শিলপুখুৰীত ঘৰ সাজিলে। তাৰপিছত মই চেনীকুঠি স্কুলত পঢ়িছিলোঁ আৰু তাত সেই সময়ত এনেকুৱা কেইটামান ঘটনা ঘটিছিল, ঘটনা বুলি ক'ম, দুখন বিয়া, বহুদিনলৈ স্কুললৈ নগৈ এনেকুৱা হ'ল যে তাৰপিছত মোৰ স্কুলত যাবলৈ মন নোযোৱা হ'ল আৰু স্কুলৰ পৰা মই পলোৱা কৰিছিলোঁ। আৰু এটা সময়ত এদিন এটা বৰ ডাঙৰ ঘটনা ঘটিল, যিটো কাৰণে মানে মই পলাই পেলাই লুকাই আছিলোঁ এঠাইত, ধৰা পৰি গ'লোঁ আৰু দেউতাই এনেকুৱা শাস্তি দিলে সেইদিনাৰ পৰা চিধা হৈ গ'লোঁ আৰু ভাল ছাত্ৰ হৈ গ'লোঁ। এইবিলাক কথা অলপ অলপ মনত পৰে আৰু এইবিলাকে পিছৰ জীৱনত নিশ্চয় গঢ় দিয়াত সহায় কৰিছে, এইটো স্বীকাৰ। দেউতাকৰ চাকৰি সূত্ৰে ভিন ভিন ঠাইত ডক্টৰ বীৰেন্দ্ৰ নাথ দত্তৰ শৈশৱটো অতিবাহিত হৈছিল। স্কুলীয়া শিক্ষাও হৈছিল গোৱালপাৰাত। অসামান্য মেধাৰ স্বাক্ষৰ দি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ল'ৰাটোৱে পৰৱৰ্তী সময়তো কটন মহাবিদ্যালয়ত অধ্যয়নৰ সময়ত এই ধাৰাবাহিকতা বজাই ৰাখিবলৈ সক্ষম হ'ল। আৰু এদিন সময়ৰ হাত ধৰি তেওঁ গৈ উপস্থিত হ'ল প্ৰাচ্যৰ সম্ভ্ৰান্ত নগৰী কলকাতাৰ বুকুত থকা শিক্ষা, সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰাণকেন্দ্ৰস্বৰূপ শান্তিনিকেতনত। মোৰ নিজৰ ইচ্ছা আছিলে আগৰ পৰা আৰ্টছ পঢ়িম, যিকোনো কাৰণত হওক। মোক বুজাই দিয়া হ'ল যে প্ৰথমতে তুমি ছায়েন্স পঢ়ি লোৱা আৰু তাৰপিছত লাগিলে তুমি আৰ্টছলৈ যাব পাৰিবা। ISC পঢ়িলোঁ। ISCটো মোৰ যাক কয় পজিশ্যন থাকিলে। তাৰপিছত কি কৰা হ'ব? মই পঢ়িব খোজোঁ আৰ্টছ আৰু মোৰ মনে মনে শান্তিনিকেতনলৈ যোৱাৰ ইচ্ছা। কিন্তু সেই সময়ত অকণমান দ্বন্দ্ব এটা আৰম্ভ হ'ল আৰু মই এটা সময়ত প্ৰায় শেষত মানি ল'লে যে মই শান্তিনিকেতনলৈ গ'লোগৈ। ISC পিছত মই BA পঢ়িলোগৈ বোলে শান্তিনিকেতনত। আৰু মই ভাবোঁ বহুতো সেই শান্তিনিকেতনৰ 2টা বছৰে যাক একাডেমিক ব্ৰিলিয়েঞ্চ বুলি কয়, সেইটোত তাত সিমান জোৰ দিয়া হোৱা নাছিল। তাত জোৰ দিয়া হৈছিল মানুহৰ সামগ্ৰিক বিকাশটো, আৰু তাত মই সেই বস্তুটো পাইছিলোঁ। আৰু তেতিয়া বহু কথা মোৰ মূৰৰ ভিতৰত সোমাই গৈছিলে এক ধৰণে। তাৰ মহত্ব, তাৰ গুৰুত্ব, তাৎপৰ্য তেতিয়া হয়তো মই অনুধাৱন কৰিব পৰা নাছিলোঁ। কিন্তু ক্ৰমে ক্ৰমে সেই শান্তিনিকেতনৰ শিক্ষাই মোক মোৰ পিছৰ জীৱনত গঢ় দিয়াত বহুতখিনি সহায় কৰিছে, এই কথাটো মই স্বীকাৰ কৰোঁ। শান্তিনিকেতনৰ 2টা বছৰে যেন একলা দুকলাকৈ কৃষ্টি পিয়াসী মানুহজনক 16 কলাই পূৰ্ণ কৰিলে। কেৱল বিদ্যায়তনিক শিক্ষাই নহয়, জীৱন আৰু জগতৰ আদৰ্শ আৰু মূল্যবোধৰ বহু কথাৰে বিশ্বভাৰতীয়ে তেওঁক সমৃদ্ধ কৰিলে। একোজন শিক্ষাগুৰুৱে কাললৈ তেওঁৰ স্মৃতিৰ পটত অক্ষয় চিত্ৰ অংকন কৰিলে। লৰালিৰে পৰাই বীৰেন্দ্ৰ নামৰ ল'ৰাটোৰ পৰিচয় ঘটিছিল অসমৰ বিচিত্ৰ বৰ্ণিক কৃষ্টি সংস্কৃতিৰ বৰপেৰাটোৰ সৈতে। দেউতাকৰ নীতি আদৰ্শৰ লগতে অসমীয়া জাতীয় সত্তাৰ ধাৰক আৰু বাহক দুজনা গুৰুৰ আদৰ্শ আৰু গান্ধীজীৰ জীৱনেও তেওঁক প্ৰেৰিত কৰি আহিছিল। সেয়ে হয়তো বৌদ্ধিক আৰু মানসিক স্তৰত সাফল্যৰ শীৰ্ষত আৰোহণ কৰাৰ পাছতো আদৰ্শ আৰু সহজ জীৱন যাপনৰ পৰা কেতিয়াও তেওঁ আঁতৰি অহা নাই। চৌপাশৰ ভোগ বাদে আদৰ্শ আৰু সংযমৰ বৰ্মভেদী তিলমানো তেওঁক স্পৰ্শ কৰা নাই। তেনে পৰিশীলিত জীৱনবোধৰ বাবে মেধা আৰু প্ৰতিভাৰে 10 জনৰ বাবে লোভনীয় জীৱিকাৰ যোগাৰ কৰাৰ দক্ষতা থাকিও স্নাতকোত্তৰৰ শিক্ষা সমাপ্তিৰ পাছত শিক্ষকতাৰ নিকাবৃত্তিকে নিৰ্বাচন কৰিছিল তেওঁ। আৰম্ভ কৰিছিল বি বৰুৱা কলেজত অধ্যাপনা। কৈশোৰ কালতে আকাশবাণীত সংগীত পৰিৱেশনেৰে বীৰেন্দ্ৰ নাথ দত্তদেৱ শ্ৰোতা ৰাইজৰ আদৰৰ হৈ পৰিছিল। কিন্তু পৰৱৰ্তী সময়ত শিক্ষাদান আৰু গৱেষণাৰ দৰে ক্ষেত্ৰৰ সৈতে তেখেত নিগূঢ়ভাৱে জড়িত হৈ পৰিল আৰু আহৰণ কৰিলে বিচিত্ৰবৰ্ণীয় অভিজ্ঞতা। তেনে অভিজ্ঞতা সম্পৰ্কে জানিবলৈ আমি পুনৰ যাম খোজৰ মাজলৈ, কিন্তু সময় হৈছে এটা বিৰতিৰ।
প্ৰধানমন্ত্ৰীয়ে এটা ভাষণত কৈছে যে দেশৰ উন্নতিৰ কাৰণে আৱশ্যক